আজি মই বনাম ব্ৰইলাৰ মাংস আৰু ব্ৰইলাৰ মাংস বনোৱাৰ কাৰণে মই ইয়াতে লৈছোঁ অকণমান ব্ৰইলাৰ মাংস আৰু লগতে মই মাংসখিনি ধুনীয়াকৈ ধুই লৈছোঁ। ধুই লৈ ইয়াতে মই হালধি সানি দিছোঁ আৰু লগতে মই মছলা অকণমান আধা ইয়াতে মাংসখিনিৰ লগত ধুনীয়াকৈ সানি দিছোঁ। আৰু মাংস বনোৱাৰ কাৰণে মই এয়া সামগ্ৰী লৈছোঁ। আদা, নহৰু, কেঁচা জলকীয়া আৰু 2টা মিডিয়াম সাইজৰ পিঁয়াজ ইয়াতে পেষ্ট বনাই লৈছোঁ আৰু লগতে 2টা মিডিয়াম সাইজৰ পিঁয়াজ লৈ ইয়াক মই ধুনীয়াকৈ ধুই কাটি লৈছোঁ আৰু এখিলা তেজপাত লৈছোঁ আৰু মই এয়া অকণমান জলকীয়া গুড়ি লৈছোঁ আৰু অকণমান জিৰা গুড়ি লৈছোঁ আৰু লগতে 2টা মিডিয়াম সাইজৰ আলু লৈছোঁ। আলু 2টা ধুনীয়াকৈ কাটি লৈ দীঘলীয়া সাইজৰ মই এনেকৈ কাটি লৈছোঁ আৰু লগতে মই এয়া গৰম মছলা আৰু মিট মছলাও লৈ লৈছোঁ। আৰু মই এতিয়া প্ৰথমতে গেছটো অন কৰি দিলোঁ। তাৰপিছত কেৰাহীটো বহাই দিলোঁ। কেৰাহীটো অকণমান গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হৈ যোৱাৰ পিছত মই ইয়াতে মিঠাতেল ঢালি দিম। আৰু এয়া কেৰাহীটো গৰম হৈ গৈছে এতিয়া আৰু মই এতিয়া অকণমান মিঠাতেল ঢালি দিলোঁ। মোৰ যিখিনি দৰকাৰ মিঠাতেলৰ প্ৰয়োজন সেইখিনি মিঠাতেল মই ইয়াতে ঢালি দিলোঁ। আৰু এতিয়া মই তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈ গৈছে আৰু ইয়াতে মই পিঁয়াজ, তেজপাত যিখিনি মছলা আছে গোটেইখিনি নহয়, আধা মছলা মই ইয়াতে ঢালি দিলোঁ। ঢালি দি ধুনীয়াকৈ এতিয়া মই লাৰি থাকিম এইখিনি। তাৰপিছত লগতে মাংসখিনিও বহাই দিলোঁ আৰু মাংসখিনি বহাই দিওঁতে কিন্তু মই ইয়াতে হালধি নিদিওঁ, কাৰণ হালধি গুড়ি যিহেতু মই মাংসখিনি সানি লৈছোঁ আগতে, গতিকে মই ইয়াতে হালধি গুড়ি নিদিওঁ, অকণমান নিমখ দিম। নিমখ দি পেলাই ধুনীয়াকৈ এইখিনি লাৰিম। মাংসখিনি লাৰি দি এতিয়া মই 2 মিনিটমানৰ কাৰণে ঢাকনিখন লগাই দিম ইয়াতে, তেতিয়া মাংসখিনি ভালদৰে সিজিব। মই এতিয়া ঢাকনিখন গুচাই দিলোঁ। দি পেলাই মই আলু দিয়া নাছিলোঁ ন, আলুখিনি দি দিলোঁ ইয়াতে আৰু লগতে যিখিনি আধা মছলা মই গোটেইখিনি মছলা দিয়া নাই বুলি কৈছোঁ প্ৰথমতে, সেইকাৰণে যিখিনি এতিয়া মই মছলা ৰৈ গৈছে সেইখিনি মছলা গোটেইখিনি দি দিলোঁ আলুৰ সৈতে একেলগে দি। এইখিনি এতিয়া মই ধুনীয়াকৈ অলপমান লাৰি দিম। লাৰি চাৰি দি কেনে মই আকৌ ইয়াতে ঢাকনি লগাই দি দিম, কাৰণ মাংসখিনি সিজিছে কিন্তু আলুখিনিতো সিজিব লাগিব, সেইটো কাৰণে মই ঢাকনিখন ধুনীয়াকৈ লগাই দিম। কিছু সময়ৰ কাৰণে আলুখিনি ধুনীয়াকৈ সিজি থাকিব। আৰু ঢাকনিখন গুচাই দিয়াৰ পিছত দেখিবলৈ পাইছে আলুখিনি ধুনীয়াকৈ সিজি গৈছে আৰু মাংসখিনিতো সিজিয়ে আছে। মাংসখিনি আগতে ফ্ৰাই হৈয়ে আছে যিহেতু, এতিয়া আলুখিনিও ইয়াৰ লগত ধুনীয়াকৈ মিলি গৈছে। আৰু এতিয়া মই অকণমান ইয়াতে পানী ঢালি দিলোঁ আৰু অকণমান উতলিবলৈ দিছোঁ। উতলাৰ পিছত মই আকৌ এতিয়া ইয়াতে দি দিলোঁ অকণমান গৰম মছলা এড কৰি দিলোঁ। গৰম মছলাখিনি দি কিছু সময় ৰাখি মই এতিয়া গেছটো অফ কৰি দিলোঁ। আৰু এয়া মোৰ ৰেডি হৈ গ'ল ব্ৰইলাৰ মাংস। মাংসখিনি দেখিবলৈ খুব ধুনীয়া হৈছে, অকণমান গ্ৰেভি টাইপছ হৈছে আৰু খাবলৈ খুব সোৱাদ হৈছে। আপোনালোকে দেখাই পাইছে যে মই ইয়াতে বেছি কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, একদম সাধাৰণ কম পৰিমাণৰ মছলাৰে মই মাংসখিনি বনাই পেলাইছোঁ। আৰু আজি মোৰ ভিডিঅ'টো চাই কেনে লাগিল? যদি ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।